ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বৰ্মন বাই ব্লগ। আৰু আজি যিটো নতুন চাইকেল এখন লৈছোঁ, এইটো চাইকেলটো অলপ ট্ৰায়েল মাৰিব যাম এইখন চাইকেলেৰে। ভিডিঅ'টো চাই থাকিব আপোনালোকে। আজি আহিছোঁ মই ক'ত চাওক অলপ ৰাস্তাটো, আৰু যিটো ঘৰত চাইকেল চলাই আছোঁ এইটো আমি খৈৰাবাৰী ফেৰগাঁও ৰাস্তাত আছোঁ। এইটো চাওক, এইখন চাইকেল লৈ আহিছোঁ, যিটো নতুন চাইকেল চলাই ট্ৰাই মাৰি আছোঁ। আৰু এইটো চাওক, ধুনীয়া গাড়ী মুখা আহি থাকে এইফালে, ইমান ধুনীয়া পথাৰ চাওক। এয়া সৰিয়হ, কিমান সৰিয়হ খেতি কৰিছে। আৰু ইয়াৰ পৰা কোকৰাটা 2 কিলোমিটাৰমান আছে প্ৰায়। এইটো ৰাস্তা দি লতাঘাট, বকপুৰী আৰু হাতীবান্ধা, ঘোঁৰামাৰা এইফালে যাব পাৰে। এইটো যিটো টংলা কোকৰাঘাটৰ ফালে আহিছে ৰাস্তাটো, আৰু তাকে মই চাইকেলটো ট্ৰায়েল মাৰি আছোঁ। এইখন নতুন চাইকেল, যোৱাকালি লৈছোঁ, আজি ট্ৰায়েল মাৰি আছোঁ। আৰু সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে, চাই থাকক। আৰু আমাৰ মিস্ত্ৰীটো ক'ত আছে চাওক অলপ, এয়া চাওক আমাৰ মিস্ত্ৰী। এয়া চাওক, চিমেণ্ট আনিছিলোঁ, এইটো চিমেণ্ট 5 বেগ, এইটো 5 বেগ চিমেণ্ট আনিছিলোঁ। ইয়াৰ মাজত ইটা আনিছোঁ 150, আৰু ইটা অনাৰ পিছত আৰু আজি কাম চলি আছে না, ঘৰত কাম চলি আছে, মই থাকিব পৰা নাই। এইটো চাওক, ওপৰত কাম কৰি আছে মিস্ত্ৰী, এইটো আমাৰ বগৰী মিস্ত্ৰী। এইটো চাওক, এইটো চাইছে না, এইটো আমাৰ মিস্ত্ৰী কাম কৰি আছে, যিটো ওপৰত দেখা নাপায়। আৰু ইয়াত পূৰা ধাম ধুম কাম চলি আছে। আৰু ফ্ল'ৰৰ কাৰণে পাথৰ আনিছিলোঁ, চলিং, এইটো চলিংটো মোক অলপ সৰু চাইজত দিছে। মই ভাবিছোঁ ৰাতি পেলাইছে, যিহেতু ঠকাই দিলা, সৰু পেলাই দিছে, একো নহয় চলি যাব। আৰু ইয়াত বালি, এইটো পাথৰ, ইয়াত আধা এক গাড়ী, আৰু ইয়াত আধা, তাত আধা, গোটেই মিলাই 1 গাড়ী। আৰু এইফালে চলিং 1 গাড়ী অনা হ'ল ফ্ল'ৰৰ কাৰণে, আৰু আপোনালোকক দেখাই আছোঁ। আৰু ঘৰৰ কামটো হৈ আছে, যিহেতু এইটো আমাৰ ঘৰৰ কাম হৈ আছে আজি, আৰু দেখাম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি ইমান বেয়া কপাল মোৰ, আজি ঘৰৰ কাম আৰম্ভ হ'ল, আৰু ঘৰৰ কাম আৰম্ভ হোৱাৰ পিছত চাওক বৰষুণ আহি গৈছে। চাওক বৰষুণ আহি গৈছে, এতিয়া মিস্ত্ৰীয়ে মছলাটো ইয়াত উঠাই আছে, যিহেতু ইয়াত পৰা বৰষুণ নপৰে, তাৰ কাৰণে ইয়াত মছলাটো থৈ আছে। ইমান বেয়া দিন আহিল আজি, চাওক কপাল কি হ'ব। মিস্ত্ৰী নামি গৈছে ওপৰৰ পৰা, বৰষুণ পৰি আছে, উপায় নাই, মিস্ত্ৰী নামি গ'ল ওপৰৰ পৰা। এতিয়া পালে বেয়া, আজি বৰষুণ আহি গৈছে, ইমান এটা অহা নাই, অলপ আহিছে। মিস্ত্ৰী তাৰ ঘৰৰ চিমেণ্টকেইটা কিবা হৈছে বোলে। আৰু চাওক, ইয়ে চাওক চিমেণ্ট,